সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। দেখিবলৈ পাইছে চিলড্ৰেন পাৰ্ক এখন পাব ইয়াত। ইয়াতে বটিং কৰিব পাৰি হোমষ্টেৰ কাৰণে। কলহ যদি আছে কলহৰ পৰা ধুনীয়াকৈ পানী পৰি থকা। নমস্কাৰ, ৱেলকাম বেক টু B2s ব্লগ। সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকৰ আশা কৰোঁ সকলোৱে ভালে আছে। তো গাইজ, আজি গৈ আছোঁ এখন ৰিজৰ্টলৈ। ৰিজৰ্টখন আছে গুৱাহাটীৰ নিকটৱৰ্তী সোণাপুৰত। ৰিজৰ্টখনৰ নাম হ'ল স্প্ৰিং ভেলী ৰিজৰ্ট। খুব ধুনীয়া ৰিজৰ্ট। তালৈ আজি গৈ আছোঁ। গোটেই ৰিজৰ্টখন এক্সপ্ল'ৰ কৰি আপোনালোকক দেখুৱাম। খুব ডাঙৰ ৰিজৰ্টখন। অফ টাইমত আপোনালোকক তালৈ গৈ এটা সুন্দৰ দিন অতিবাহিত কৰি আহিব পাৰিব। মই গোটেই ৰিজৰ্টখন আপোনালোকক ধুনীয়াকৈ দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে ভালদৰে চাব। আশা কৰোঁ আপোনালোকে চাই বহুত ভাল পাব। তো বলক দেৰি নকৰি তালৈ গৈ থাকোঁ আৰু ভিডিঅ'টো আৰম্ভ কৰোঁ। এণ্ট্ৰি গেটৰ পৰা সোমোৱাৰ লগে লগে লেফ্ট চাইডে আপোনালোকে এখন ইয়াতে দেখিবলৈ পাইছে চিলড্ৰেন পাৰ্ক এখন পাব। ইয়াতে আপোনালোকৰ ল'ৰা ছোৱালীয়ে ধুনীয়াকৈ খেলিব পৰা ব্যৱস্থা আছে। মই গোটেই পাৰ্কখন আপোনালোকক দেখুৱাম। তো গাইজ, এইখিনিতে মানে এটা পুখুৰী আছে। এই পুখুৰীটো মোৰ পিছফালে দেখা পাইছে আপোনালোকে। ইয়াতে বটিং কৰিব পাৰি। তো আমি এবাৰ ট্ৰাই কৰোঁ বটিং কৰা। তো গাইজ, এতিয়া আমি বটিং কৰি আছোঁ। বটিঙৰ মজাটো লৈ আছোঁ। খুব সুন্দৰ এটা এক্সপিৰিয়েঞ্চ বটিং কৰা। বাইদেউ, আপুনি কি ছিঙি আছে? চাফা কৰি আছে। দিয়ক।
এই ৰুমকেইটা আপোনালোকে দেখা পাইছে যে এইখিনি নতুনকৈ আকৌ বনাই আছে হোমষ্টেৰ কাৰণে। তো গাইজ মোৰ পিছফালে মূৰ্তিটো আপোনালোকে দেখা পাইছে যে এই কলহটো যে আছে এই কলহৰ পৰা ধুনীয়াকৈ পানী পৰি থকাৰ আগতে ব্যৱস্থা আছিল। ইয়াতে তাৰমানে বহুতখিনি জেগাত এতিয়া নতুনকৈ আকৌ ৰিকনষ্ট্ৰাকশ্যন চলি আছে, সেইবাবে এইটো বস্তু এতিয়া বন্ধ হৈ আছে। বৰ্তমান সময়ত আমি এইটো দেখিবলৈ নাপালোঁ, আপোনালোকে হয়তো পিছত দেখিবলৈ পাব। যেতিয়া পানী পৰি থাকে মানে খুব ধুনীয়া এটা দৃশ্য এটা দেখিবলৈ পোৱা যায়। তো গাইজ মোটামুটিভাৱে মই গোটেই ৰিজৰ্টখন আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। খুব ডাঙৰ এই ৰিজৰ্টখন। এই ৰুমবিলাক যে দেখিছে এইবিলাকত হোমষ্টেৰ ব্যৱস্থা আছে। মই জানিব পৰা মতে ইয়াত 5,000 টকা মানৰ পৰা ষ্টাৰ্ট হয় এৰাতিৰ বাবে। তো আপোনালোকে আহিলে ইয়াতে থাকিবও পাৰিব ৰাতি। আকৌ সেইফালে নতুনকৈ কিছুমান বনাই আছে, মই আপোনালোক আগতে দেখুৱাইছোঁ। তো ইয়াতে আহি আজি খুব ভাল লাগিছে, খুব ধুনীয়া ৰিজৰ্টখন। গোটেই মানে সেউজীয়া হৈ আছে গোটেই ৰিজৰ্টখন। গুৱাহাটীৰ ওচৰতে ইমান ধুনীয়া এখন ৰিজৰ্ট আছে, আপোনালোকে ইয়াতে আহিব পাৰে। আমাৰো আহি খুব ভাল লাগিল। তো গাইজ আজিলৈ ভিডিঅ'টো সমাপ্ত কৰোঁ, এতিয়া ঘৰলৈ যাই থাকোঁ। যদি ভিডিঅ'টো চাই ভাল পাইছে আপোনালোকে প্লিজ লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব, আৰু চেনেলটোত নতুনকৈ আহিছে যদি প্লিজ ছাবস্ক্ৰাইব কৰিব। তো পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। তো আজিলৈ বাই বাই।